উত্তৰ পিঠিৰ কোচ। এদিন ৰামকৃষ্ণ আৰু ৰজা কৃষ্ণদেৱৰে বৰ গভীৰভাৱে কিবা এটা বিষয় সম্পৰ্কে কথা পাতি আছিল। কথা প্ৰসংগত তেওঁলোক এক তৰ্কত উপনীত হ'ল। এটা সময়ত ৰামকৃষ্ণৰ কথাৰ উত্তৰ দিব নোৱাৰি ৰজাৰ মুখত মাত হেৰাল। ৰামকৃষ্ণৰ যুক্তিত পৰাজিত হৈ তেওঁ বেজাৰ পোৱাৰ পৰিৱৰ্তে আনন্দহে পালে। তেওঁ ৰামকৃষ্ণক ক'লে, ৰামকৃষ্ণ, মই তোমাৰ মেধাশক্তি দেখি অতিশয় মুগ্ধ হৈছোঁ। এই মুগ্ধতাৰ চিনস্বৰূপে মই তোমাক এখন নগৰ উপহাৰ দিব খোজোঁ। বহুদিন পাৰ হৈ গ'ল, ৰজাই তেওঁৰ প্ৰতিশ্ৰুতি পালন নকৰিলে। ৰামকৃষ্ণই নিজ মুখে কথাটো মনত পেলাই দিবলৈ সংকোচ কৰি আন উপায় চিন্তিবলৈ ধৰিলে। এনেতে এদিন আৰৱ দেশৰ এজন লোক ৰাজ অতিথি হিচাপে বিজয়নগৰলৈ আহিল। তেওঁ লগত এটা উট আনিছিল। ৰাজ্যৰ আটাইবোৰ মানুহৰ উটটো চাবলৈ তৎ নোহোৱা হ'ল, কাৰণ ইমান দিনে আটাইয়ে উটৰ কথা শুনিবলৈহে পাইছিল, দেখা হ'লে নাছিল। উটটো দেখি ৰজাও বৰ আচৰিত হ'ল। তেওঁ ৰামকৃষ্ণক ক'লে, ৰামকৃষ্ণ, চোৱাচোন এই উটটো, কেনে অদ্ভুত তাৰ গাৰ গঠন। ডিঙিটো ইমান দীঘল, অথচ পিঠিত কেনে এটা ওখ কোজ। একেবাৰে কুণ্ঠজ নহয় যদিও এনে আচৰিত গঠনৰ প্ৰাণী এটা বাৰু ভগৱানে কিয় সৃষ্টি কৰিলে? ৰজাৰ প্ৰশ্নৰ উপযুক্ত উত্তৰ এটা তৎক্ষণাৎ ৰামকৃষ্ণৰ মনলৈ নাহিল যদিও তেওঁ ইয়াক সুযোগ হিচাপে গ্ৰহণ কৰি ক'লে, মহাৰাজ, এই উটটো পূৰ্বজন্মত নিশ্চয় কোনোবা ৰজা আছিল। কাৰোবাক নগৰ এখন দিম বুলি প্ৰতিশ্ৰুতি দি কথা নৰখাৰ বাবে হয়তো ভগৱানে তেওঁক এই জন্মত উট হিচাপে জন্ম দিলে। ৰামকৃষ্ণৰ কথা শুনি প্ৰথমতে ৰজাই তেওঁৰ কথাৰ অৰ্থ বা আঁতিগুৰি একো বুজি নাপালে। ৰামকৃষ্ণৰ শিশুসুলভ কথা শুনি তেওঁ আচৰিত হ'ল। কিন্তু পাছত লাহে লাহে ৰামকৃষ্ণৰ কথাৰ ইংগিতটো তেওঁ ধৰিব পাৰিলে। ৰামকৃষ্ণই এনেদৰে বুদ্ধি কৰি বেকাকৈ তেওঁক তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়াৰ বাবে ভালহে পালে আৰু তৎক্ষণাৎ এক লিখিত ঘোষণা কৰি ৰামকৃষ্ণক এখন নগৰ দানস্বৰূপে দিলে।